নয়তো আজি তোমাৰ কাৰণেই শ্ৰীৰামচন্দ্ৰ তোৰ অভিশাপ আজি হন্তে তোক দিলো কি কষ্ট রঘুমণি হে মুনিবর আমার সেবা গ্রহণ করক উঠা রঘুমণি হে মুনিবর দিয়ক আপোনাৰ সত্য পৰিচয় বিবাহেতু প্ৰৱেশিলে অযোধ্যাৰ ৰাজ্যত পরিচয় পরিচয় পাছতো হব এক মুনিবৰ গভীর বিষয় লৈ আহিছো মই তোমাৰ পাখে মুনিবৰ আগেই তুমি কৰা অঙ্গীকার আমার মাজত যে আলোচনা হব সেই যে নুশুনে কোনেও যদি যদি হে শুনে তেন্তে হব মহা অথন্তৰ জানিবা নিশ্চয় মুনিবৰ সত্য ৰক্ষা মোৰ জীৱনৰ পথ সত্য সত্য কৰি তিনি সত্য কৰি মই কৰিছোঁ প্ৰতিজ্ঞা আপোনাৰ আপোনাৰ বাক্য মই ৰাখিম আখৰে আখৰে আৰু আৰু যদি কোনোৱে প্ৰৱেশ কৰে মন্ত্ৰণা কক্ষত তাক মই মৃত্যুদণ্ড অথবা কৰিম বৰ্জন ধন্য ধন্য ৰাজন কিন্তু কিন্তু মনত ৰাখিবা এই কথা যেন নহয় লংঘন নিশ্চিন্ত থাকক মুনিবৰ সেই মন্ত্ৰণা কক্ষৰ তাৰ ৰক্ষী ৰূপে মই মোৰ ভাতৃক দিম লক্ষ্মণ লক্ষ্মণ মুনিবৰৰ সঙ্গে কিছুক্ষণ বাৰ্তালাপ কৰিম আমি গোপন মন্ত্ৰণা কক্ষত দাদা আৰু সেই মন্ত্ৰণা কক্ষৰ তাৰ ৰক্ষী ৰূপে থাকিবা তুমি দাদা আৰু ভাই শুনা মুনিবৰৰ ওচৰত মই কৰিছোঁ প্ৰতিজ্ঞা যেই আমাৰ আলোচনা কক্ষত প্ৰৱেশ কৰিব যিমানেই আপন্ন হওক কিয় তাক মই মৃত্যুদণ্ড অথবা বৰ্জনেৰে কৰিম পুৰস্কৃত সেয়েহেতু ভাই তীক্ষ্ণ দৃষ্টি ৰাখিবা তুমি চাবা যাতে অন্যথা বিধিৰ মতে শাস্তি বিধান ক্ষত্যৰ নিয়ম তোমাৰ আদেশ নতশিৰে কৰিম পালন বলক মুনিবৰ ব'লা ৰঘুমণি পুনৰবাৰ দুৱাৰক্ষী ভাৰ পৰিছে লক্ষ্মণৰ ভাগ্য সেইদিনা পঞ্চৱতী বনৰ মাজত ৰখিয়া দিয়ে দুৰ্ভগীয়া লক্ষ্মণক গৈছিল ৰঘুনাথ স্বৰ্ণ মৃগ ধৰিবৰ হেতু কিন্তু কিন্তু নোৱাৰিলো পালিব কৰ্তব্য নিজৰ কৰ্তব্যত ঘটিল ব্যাঘাত আৰু সেইবাবে ৰাম সীতাৰ ঘটিল বিচ্ছেদ আজিও মোৰ মনত জাগিছে সন্দেহ পুনৰ যে কিবা বিপদত পৰো প্ৰভু দিয়া যেন শক্তি লক্ষ্মণক ধৰ্মৰ পৰা যেন নহৌ বিচলিত হরি ওম তৎসৎ হরি ওম তৎসৎ কোন তুমি দুৱাৰত যাও এৰি দিয়া পথ যাও মই শ্ৰীৰামচন্দ্ৰৰ পাখে মুনিবৰ শ্ৰীৰামৰ দাস মই ঠাকুৰ লক্ষ্মণ তেওঁৰ এই নিৰ্দেশত দুৱাৰৰখীয়া আজি মন্ত্ৰণা কক্ষ তেওঁৰ আদেশ নোহোৱাকৈ
এৰি দিব নোৱাৰো পথ মন্ত্ৰণা কক্ষ কোন আপুনি মুনিবৰ তুমি মোক চিনি পোৱা নাই মোকেই বোলে ধৰিবাস মুনিবৰ গতিকে এৰি দিয়া পথ ক্ষমা কৰিব মুনিবৰ আপোনাৰ আদেশ পালিবলৈ এটা সম্পূৰ্ণ অক্ষম প্ৰৱেশ নিষেধ আছে এই সময়ত শ্ৰী ৰামৰ কক্ষ প্ৰৱেশ নিষেধ মিছা কথা ৰাজ্যত দুৰ্ভিক্ষই দেখা দিছে অনাহাৰত প্ৰচাৰী হাহাকাৰ লাগিছে তেনেস্থলত ৰজা হৈ শ্ৰীৰামচন্দ্ৰ নিশ্চিন্ত মনে বহি আছে এয়াই নেকি ৰাজ ধৰ্ম শ্ৰীৰামচন্দ্ৰৰ শৰণত ধৰিছো প্ৰভু ক্ষমা কৰক এই দাসৰ শত শত অপৰাধ ৰাধেকে উলংঘ কৰাৰ পৰিণাম এনে তুমি এতিয়াও বুজা নাই লক্ষ্মণ কোঠানলতে পৰি স্বয়ং ব্ৰহ্মাও হৰিকম্পমান তেনেহেন দুৰ্বাসাক তুমি হে মুনিবৰ আপুনি অগ্নি সদৃশ মুনি কিন্তু মুনিবৰ দাদা আজি সত্যতাবদ্ধ প্ৰৱেশ কৰিলে মন্ত্ৰণা কক্ষত আত্মীয় সজ্জনকো পৰিত্যাগ কৰিবলৈ দাদা আজি প্ৰতিজ্ঞাবদ্ধ সেইবাবে মুনিবৰ কৰজোৰে কৰিছো মিনতি খন্তেক অপেক্ষা কৰক অপেক্ষা কদাপি নোৱাৰো মই কৰিব অপেক্ষা মুনিবৰ মোৰ প্ৰয়োজনৰ তুলনাত শ্ৰীৰামচন্দ্ৰৰ অংগীকাৰ অতিকস্য গতিকে কোৱা লক্ষ্মণ মোক শ্ৰীৰামৰ ওচৰলৈ যাবলৈ বাটেৰে দিবানে নিদিয়া নতো আপদ ভস্মীভূত হ'ব মোৰ হে প্ৰভু আজি তুমি কি বিপদত পেলালা অস্থিৰ হৈছে কিয় লক্ষ্মণ মোক শ্ৰীৰামচন্দ্ৰৰ ওচৰলৈ যাবলৈ দিবানে নিদিয়া নতো আজি তোমাৰ কাৰণেই শ্ৰীৰামচন্দ্ৰ মোৰ অভিশাপ মুনিবৰ দাদা ৰামচন্দ্ৰক অভিশাপ নিদিব অপৰাধী মই মোকেই দিয়ক অভিশাপ তোমাক অভিশাপ কিন্তু কি অপৰাধ মুনিবৰ আমিতো একো অপৰাধ কৰা নাই মুনিবৰ মাত্ৰ ৰজাৰ আদেশে পালন কৰিছা গতিকে শামুক বাট এৰি দিয়া হে মুনিবৰ আপোনাৰ ৰুদ্ৰ মূৰ্তি দেখি এৰিলো পথ মন্ত্ৰণা কক্ষৰ লংঘন কৰিলো বাক্যশ্ৰী ৰামচন্দ্ৰ লংঘন কৰিলো বাক্যশ্ৰী ৰামচন্দ্ৰ আহক মুনিবৰ ধন্য লক্ষ্মণ আর কি সন্তান দুটি ব্যৱস্থা এতিয়াও বাকী লক্ষ্মণ এয়া তুমি কি কৰিলা লক্ষ্মণ কিয় তুমি প্ৰৱেশিলা মন্ত্ৰণা কক্ষত কিয় এই দুৰ্ভগীয়াক পুনৰ বিপদত পেলালা প্ৰভু মহাৰাজ অধৈৰ্য হৈছে কিয় হে মুনিবৰ প্ৰণামিছো দুৰ্ভগীয়া ৰামে তজু চৰণত মহাৰাজ শুনাবৰি বচন মুনিবৰ ৰাজসিংহাসনত বহি তুমি তাকি লৈ সুখেৰে ৰাজভোগ কৰিছা কিন্তু এবাৰই ক'লেও প্ৰজাৰ কুক দুখৰ কথা ভাবিছানে এয়াই নেকি তোমাৰ ৰাজ ধৰ্ম পরিত্যাগ করা তোমার
ৰাজসিংহাসন আহক আহক মুনিবৰ ৰাজকাৰ্য কৰক গ্ৰহণ বহক আপুনি নিজে ৰাজসিংহাসনত ৰহস্য নাই নাই প্ৰয়োজন মোৰ ৰাজকাৰ্যৰ মহাৰাজ খাদ্য দি ৰক্ষা কৰক আপোনাৰ ৰাজধৰ্ম মুনিবৰ মোক আগেয়ে কোৱাহেঁতেন সুখাদ্যৰে পুৰালোহেঁতেন আপোনাৰ উদৰ তো এতিয়া যোৱা ভাই লৈ অহা মুনিবৰৰ বাবে যতন নাই সুখাদ্য ভাল দাদা মহাৰাজ নাখাওঁ একোকে মই ৰাজভৱনত মুনিবৰ স্নান কৰি সূৰ্যৰ নিৰ্মল জলত ঋষিগণৰ সমীপে মই কৰিব পক্ষা যদি প্ৰয়োজন হয় তালৈকে কিবা পঠিয়াই তাতে মই কৰিম গ্ৰহণ এতিয়া মই আহিলোঁ হৰি ওম তৎসৎ মুনিবৰ অনেক ক্ষুদ্ৰ কথাৰ বাবে দুৰ্বাসা হ'ল মহাকাল নিশ্চয় নিশ্চয় তেজিব আজি মোক প্ৰাণৰ দাদাই শুনা হেৰা ৰাম ৰঘুমণি মুনিবৰ সত্যৰ সন্তান তুমি সত্য ধৰ্মৰ ৰক্ষাৰ বাবে পালন কৰা অংগীকাৰ তোমাৰ অংগীকাৰ কৰি পিতৃ সত্য মই কৰিলোঁ পালন জানকীক দিলোঁ বিসৰ্জন হে মুনিবৰ আকৌ এতিয়া ভাতৃ বিসৰ্জন শুনা ৰামচন্দ্ৰ সত্যৰ কাৰণে তুমি দেখুৱালা জগতক তোমাৰ মহিমা সত্যৰ সন্তান তুমি পালন কৰা সত্য ধৰ্ম তোমাৰ মুনিবৰ এতিয়া ৰাজন মই মাগিছোঁ বিদায় পালন কৰা সত্য ধৰ্ম তোমাৰ মুনিবৰ পালন কৰা সত্য ধৰ্ম তোমাৰ পালন কৰা সত্য ধৰ্ম তোমাৰ মুনিবৰ হে ভগৱান ৰোধ কৰি দিয়া যত শক্তি মোৰ লক্ষ্মণ বৰ্জন নামৰে মহাশক্তি খেল কোনখতে লম্বুকু পাতি দাদা হয় মহাযজ্ঞ কৰি বিকৰ্জিলা দেৱী জানকী লক্ষ্মণ পৰ্যন্তী তুচ্ছ কথা দাদা নাই ৰে ভাই লক্ষ্মণ নামেৰে কোনো নাছিল এই ধৰা ভাই আৰু আছিল যদিও সি দুৰ্গণ কালগ্ৰাহী নাই ভাই লক্ষ্মণ তোমাৰ নিচিনা প্ৰাণ সম্ভাতি মই নোৱাৰো বিসৰ্জন কৰিব ভাই দাদা স্থিৰ হোৱা দাদা ভাই স্থিৰ হোৱা আজিৰ পৰা ভাতৃ স্নেহ তুমি দিয়া বিসৰ্জন ভাই ৰক্ষা হওক প্ৰতিজ্ঞা নিজৰ চাই লোৱা হে জগতবাসী সত্য ধৰ্মৰ ৰক্ষাৰ বাবে অযোধ্যাৰ নিপতি শ্ৰী ৰামচন্দ্ৰই আজি ভাতৃক বৰ্জন কৰিবলৈ ওলাইছো হে চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী হে সূৰ্য বংশধৰ পিতৃ পিতামহগণ সকলোকে সাক্ষী কৰি দাদা
সকলোকে সাক্ষী কৰি আজি হন্তে তোক দিলো বিপৰ্য কিনো কিনো লিখি পালে দাদা ৰঘুমণি হয় শৰণত ধৰি মাগিছো বিদায় আশীৰ্বাদ কৰা জন্মে জন্মান্তৰে হওঁ যেন নাই নাই ভাই তোমাৰ সেৱক হে দাদা ভৰণ ভাই কটুগ্ন আৰু প্ৰিয়া উৰ্মিলা সকলোৰে ওচৰত আজি মই মাগিছো বিদায় দাদা শেষবাৰৰ বাবে মোৰ ভক্তি ভৰা প্ৰণিপাত কৰিবা গ্ৰহণ বিদায় দাদা ভাই লক্ষ্মণ বিদায় নাই নে ভাই বিদায় দাদা বিদায় ভাতিকতে জিলা তুমি কখৈলা হরি হরি দেখা দেখা সর্ব তুলিরা সর্বজনে